দেখিব পাইছে আৰু এতিয়া আপোনালোকক নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰীমূলক চেনেললৈ স্বাগতম জনাইছো আজিও আপোনালোকৰ বাবে আজি খুব ধুনীয়া চাদৰ মেখেলা লৈ আহিছো এতিয়া চাদৰ মেখেলাযোৰ চাই লওঁ আৰু আজিৰ কাপোৰযোৰ একদম সিম্পলে হয় এয়া দেখিব পাইছে আৰু এতিয়া আপোনালোকক এই মানে কাপোৰযোৰ খুলি দেখুৱাইছো আৰু ইয়াৰে লগত ব্লাউজ পিস নাই আৰু এতিয়া প্ৰথমতে আপোনালোকক খুলি দেখুৱাইছো চাদৰখন ইয়াছাও চাদৰখনৰ ঠাকটো আপোনালোকে দেখিব পাইছে খুব ধুনীয়াকৈ ডাঙৰকৈ দিয়া আছে এনেকে আৰু জুলুমখিনিও খুব ধুনীয়াকৈ কথা আছে কলাৰে এই চাদৰখন আপোনালোকক এতিয়া লৈ দেখুৱাইছো আৰু চাদৰখনৰ গোটেই গাটোত খুব ধুনীয়াকৈ এনেকৈ বসা আছে আপেল কালাৰ কলা এয়া চাদৰখন খুব ধুনীয়াকৈ ইয়াতে কলা নীলা আৰু আপেল কালাৰ যেটো আপেল কালাৰ এই আপেল কালাৰটো খুব ধুনীয়াকৈ বোৱা গৈছে এসব কাপোৰযোৰ আৰু ঠাকটো সব ঠাকটো আৰু এখিনি হৈছে জুলুমখিনি খুব ধুনীয়াকৈ কলাৰে কথা আছে এখন আছিল আজিৰ চাদৰখন আৰু আপোনালোকে কাপোৰবোৰ যদি মোৰ পৰা লব বিচাৰিছে তেতিয়া হলে স্ক্ৰিনত WhatsApp নাম্বাৰটো দিয়া আছে আপোনালোকে WhatsApp কৰিব তাৰ পৰা মানে প্ৰাইচটো গম পাব তাৰ পিছত আপোনালোকে লব পাৰিব আপোনালোকে যিমান দূৰৰ হলে কথা নাই কুৰিয়াৰ কৰি পঠোৱা হয় আৰু অফলাইন মানে ওচৰ হলে অফলাইন দিয়া হয় আৰু এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াৰে লগৰ মেখেলাখন আৰু আজিৰ কাপোৰযোৰ আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন ভাল লাগিছে নে নাই জনাব আৰু মোৰ কালেকচনবোৰ কেনেকুৱা লাগিছে হেতু জনাব আৰু এইখন মেখেলাখন খুব ধুনীয়াকৈ চিলোৱা আছে মেখেলাখন চিলোৱা থকা মেখেলাখিনি কৈ দিয়া হয় যেটো সেইকাৰণে কৈ দিছো এখন মেখেলাখনো খুব ধুনীয়াকৈ চাদৰখনত দিয়া ধৰণে ওপৰলৈকে খুব ধুনীয়াকৈ মানে পাৰিটো এনেকে দিয়া আছে পাৰি নহয় কিনি যেটো ঘনকৈ বোৱা হয় এই কাপোৰযোৰত কোনো ফুল নাই আৰু হিজু চাকচোন একদম ফুল নোহোৱাকৈ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে হে কাপোৰ আৰু এখন মেখেলাখন চিলোৱা হৈছে কৈ দিছো অলৰেডি এখন মেখেলাখন আজি কাপোৰযোৰ এইজোৰে আছিল আৰু কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে হেতু জনাব যদি লব বিচাৰিছে স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব তাৰ পৰা প্ৰাইচটো জানে আপোনালোকে কাপোৰযোৰ লব পাৰিব আজিৰ ব্লগটো ইমানেই আছিল চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰি দিব আজিলৈ বাই বাই